নমস্কাৰ মই মালবিকাই মোৰ চেনেল মালবিকা কৃষ্ণলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কাচকলৰ কোফতানো কেনেকৈ বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। কোফতা বনাবৰ বাবে মোক প্ৰয়োজন হ'ব এটা বিলাহী, পিঁয়াজ দুটা আৰু নহৰু কেইফুটামান। প্ৰথমে মই এনেকৈ 3টা কাচকল বইল কৰি লৈছোঁ আৰু এতিয়া ইয়াতে মই নিমখ দিছোঁ, হালধি, জালুক, জিৰা গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি আৰু আজৱাইন আৰু লগতে সৰু সৰুকৈ মই পিঁয়াজ কাটি লৈছোঁ। এই আটাইখিনি মই এতিয়া ভাল ধৰণে এনেকৈ সানি ল'ম। কাচকল বইল কৰাৰ পাছতো অকণমান টান যেন অনুভৱ হয়, সেইকাৰণে মই হাতেদি এনেকৈ আটাইখিনি ভাল ধৰণে সানি ল'ম। ভালকৈ সনা হৈ গৈছে। এতিয়া মই ইয়াতে 2 চামুচ বেচন দিছোঁ আৰু পুনৰ মই এইখিনি ভালকৈ সানি ল'ম। আমাৰ সনা হৈ গৈছে। এতিয়া মই অকণমান ৰিফাইন তেল লৈছোঁ আৰু ৰিফাইন তেল লৈ এইখিনি পুনৰ মঠিছোঁ, যাতে ৰিফাইন তেল মই এইকাৰণেই দিছোঁ যাতে হাতত লাগি নধৰে, তাৰ বাবে মই এনেধৰণে ৰিফাইন তেল অকণমান দি এনেকৈ আটাইখিনি মই লাডু কৰি যাম। এইখিনি আমাৰ লাডু হৈ গ'ল। এতিয়া মই আনটো এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখনত মই তেল দি এনেকৈ গৰম হ'বলৈ দিয়াৰ পাছত কোফতাখিনি মই ইয়াতে দি দিছোঁ। মই এই কোফতাখিনি মিডিয়াম ফ্লেমত ভিতৰলৈকে সিজাকৈ ভাল ধৰণে ফ্ৰাই কৰি ল'ম। মই আটাইখিনি কোফতা একেবাৰতে এনেকৈ ফ্ৰাই কৰি ল'ম। কোফতাখিনি এটা সুন্দৰ ৰং আহিছে। মই কোফতাখিনি মিডিয়াম ফ্লেমতে এনেধৰণে ভাজিম যাতে কেৰাহীখনত লাগি নাযায় বা দেই নাযায়। কোফতাখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। এতিয়া মই যিখিনি সিজিছে সেইখিনি মই এনেকৈ এটা এটাকৈ উঠাই এখন প্লেটত ৰাখিম। এতিয়া মই কোফতাখিনি এনেকৈ কাটা চামুচেৰে খুচি দিম যাতে আমাৰ যেতিয়া আমি গ্ৰেভিখিনি বনাম যাতে গ্ৰেভিখিনি ইয়াত সোমাই যায় ভালকৈ, সেইবাবে মই এনেধৰণে কাটা চামুচেৰে ফুটা কৰি দিছোঁ। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখনতে মই কেইটামান জিৰা দিছোঁ। জিৰাখিনি ফুটা হৈ গৈছে, সেইকাৰণে মই এতিয়া ইয়াতে 2টা পিঁয়াজ যিখিনি পেষ্ট বনাই লৈছিলোঁ সেয়া দি দিছোঁ। আৰু এটা কথা, মই এই পিঁয়াজৰ লগতে এটা জলকীয়াও পেষ্ট কৰিছিলোঁ, সেইকাৰণে আপোনালোকে অলপ ৰঙা ৰঙা দেখিছে। এতিয়া মই ইয়াত অকণমান হালধি দিছোঁ, জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি,
কাশ্মীৰী ৰেড চিলি পাউডাৰ। এই আটাইখিনি মই ভাল ধৰণে ভাজিম। এতিয়া মই পেষ্ট কৰি থোৱা বিলাহীখিনি ইয়াত দি দিছোঁ। এতিয়া মই ইয়াত প্ৰয়োজন অনুসাৰে নিমখ দিছোঁ আৰু নিমখ দি এইখিনি মই আকৌ ভাল ধৰণে ভাজিম। এতিয়া মই ইয়াতে উতলা গৰম পানী দিছোঁ। পানী অলপ মই সৰহকৈ দিম যাতে কোফতাবিলাকে যিহেতু পানী খুব বেছিকৈ শুহে, সেইকাৰণে মই অলপ পানী বেছিকৈ দিছোঁ। এইখিনি অলপ সময় উতলিবলৈ দিম। উতলাৰ পাছত এতিয়া মই ইয়াতে কোফতাবিলাক দি দিছোঁ। এতিয়া মই ইয়াতে অকণমান গৰম মছলা দিছোঁ। এই আপোনালোকে দেখিছে পানী যথেষ্টখিনি শুহি লৈছে। আমাৰ কোফতা ইয়াৰ ৰেডি হৈ গৈছে আৰু আমি এতিয়া গেছটো অফ কৰি দিম। ধন্যবাদ।